আজি আমি ঘাইকৈ সৃষ্টিশীলতাৰ কিছু কথা পাতিম। আমাৰ অনেকৰে ধাৰণা যে হয়তো সকলো মানুহ সৃষ্টিশীল নহয়। পিছে সাম্প্ৰতিক সময়ত সেই ধাৰণাটোৰ যথেষ্ট পৰিৱৰ্তন হৈছে। আচলতে প্ৰত্যেকজন ব্যক্তিয়েই সৃষ্টিশীল, কিন্তু এই সৃষ্টিশীলতাক বহুতে নিজৰ সৃষ্টিশীলতাৰ বিষয়ে নিজে উমান নাপায় আৰু তাক বিকশিত কৰাৰ কাৰণে তেওঁলোকে প্ৰয়াস নকৰে। যিসকলে সূক্ষ্ম পৰ্যবেক্ষণ ক্ষমতাৰ জৰিয়তে সৃষ্টিশীলতাক বিকশিত কৰাৰ কাৰণে প্ৰয়াস কৰে, সেইসকলে সাৰ্থক হয়, তেওঁলোকৰ সৃষ্টিও সাৰ্থক হয় আৰু তেওঁলোকৰ সৃষ্টিশীলতাই অনন্য মাত্ৰা পায়। উদাহৰণস্বৰূপে আমি ভূপেন হাজৰিকাৰ গীতৰ সৃষ্টিশীলতাৰ যিটো নান্দনিক দিশ, সেইটো আমি আলোচনাৰ মেজলৈ আনিব পাৰোঁ। আচলতে অন্য শিল্পী সকলোতকৈ ভূপেন হাজৰিকাৰ সৃষ্টিশীলতাত এই সূক্ষ্ম পৰ্যবেক্ষণ ক্ষমতাটো অতিশয় অনন্য ৰূপত ধৰা পৰে। এটা উদাহৰণ আহিছোঁ আমি, তেওঁৰ এটা বিখ্যাত গীত সেন্দুৰ সেন্দুৰ ফুট দিয়ে পাত গাভৰুৰ কপালতে। বিষয়বস্তুৰ ফালৰ পৰা তেনেই সাধাৰণ। এগৰাকী পাত গাভৰু কপাহী কাপোৰ পিন্ধিছে। পাত গাভৰুগৰাকীয়ে উন্মুক্ত পথাৰ এখনত থিয় হৈ আছে। সন্মুখত এখন পাহাৰ, পাহাৰৰ কাষেদি এটা সৰু জুৰি এটা বৈ আহিছে। শুক্লা মেঘে আকাশত ভগা দিবা কৰিছে আৰু সেই পাত গাভৰুগৰাকীয়ে কপালত এটা ফুট লৈ আছে। বিষয়বস্তুৰ ফালৰ পৰা সেইখিনি মানে সাধাৰণ মানুহৰ দৃষ্টিত এখন সাধাৰণ ছবি, কিন্তু ভূপেন হাজৰিকাই সেই ছবিখনকে তেওঁৰ সূক্ষ্ম দৃষ্টিভংগীৰে কেনেকৈ মননশীলভাৱে তেওঁ পৰ্যবেক্ষণ কৰিছে আৰু তাৰ ফলত কি সুন্দৰ এটা সৃষ্টি কৰিছে, অকণমান আমি চাই ল'ব পাৰোঁ। প্ৰথমতে ভূপেন দাই এই গোটেই পটভূমিটো লৈ পেলাই ছোৱালীজনীৰ মুখলৈ চালে। ছোৱালীজনীৰ কপালত, উকা কপালত এটা সুন্দৰ সেন্দুৰীয়া ফুট জিলিকি আছে। সেই কপালৰ ৰঙা ফুটটো দেখি ভূপেন হাজৰিকাই অন্য দৃষ্টিৰে প্ৰশ্ন কৰিলে, সেন্দুৰ সেন্দুৰ ফুট দিয়ে পাত গাভৰুৰ কপালতে, সলাজ মৰম কি দি কি যে সোৱাদ পাই মই আজিও নুবুজো, আজিও নুবুজো। সেন্দুৰৰ ফুটটি আমি দেখিছোঁ, কিন্তু সি যে সলাজ মৰম আঁকিছে এই কথাটো আমাৰ মনত নাহে, কিন্তু সৃষ্টি ভূপেন হাজৰিকাৰ সূক্ষ্ম পৰ্যবেক্ষণত সেইটো ধৰা দিয়ে। সেইকাৰণে তেওঁ কৈ পেলালে, সেন্দুৰ 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 ফুট দিয়ে পাত গাভৰুৰ কপালতে, সলাজ মৰম কি দি কি যে সোৱাদ পাই মই আজিও নুবুজো, আজিও নুবুজো। এবাৰ ফুটটি এৰিলে। ফুটটি এৰি ভূপেন দাই ছোৱালীজনীৰ গাললৈকে চালে। লাজতে ছোৱালীজনীৰ গালে দি ঘাম বৈ আহিছে। এই ঘামৰ ফালে চাই ভূপেন দাই কৈ পেলালে, গোলাপ গোলাপ গালতে। গোলাপ মানে সুন্দৰী বগী ছোৱালীজনী, গালখন বৰ্ণনা কৰিছে। গোলাপ গোলাপ গালতে নিয়ৰৰে ঘামবোৰে পকাই পকাই বৈ বৈ কি যে সোৱাদ পাই মই আজিও নুবুজো, আজিও নুবুজো।
এইবাৰ ভূপেন দাই পাহাৰখনলৈকে চালে। পাহাৰৰ শৃংগবোৰ আকাশলংঘী শৃংগ, লিংগাকৃতিৰ যেন লিংগ। ভূপেন দাই পাহাৰখনক কৈছে যে এই নীলাজ নীলাজ ইমান লিংগটো প্ৰদৰ্শন কৰিছে, তলত জুই এটা বৈ আছে, জুৰি নামৰ ছোৱালীজনী বৈ আছে। তেতিয়া ভূপেন দাই শৃংগটোলৈ চাই গাই পেলালে, নীলাজ নীলাজ ভংগী মাৰে পাহাৰৰে চূড়াবোৰে, নিজৰাকে জোকাই জোকাই কি যে খোৱাত পাই মই আজিও নুবুজো, আজিও নুবুজো। পাহাৰখন এৰি ভূপেন দাই এই পাটগাভৰুৰ ভৰিলৈকে আহিলে। কপাহী মেখেলাই ঢাকি ৰখা ভৰিখন, তাৰ নখবোৰে বালিত এতিয়া লাজত অকণমান খেলি থাকে বাৰীৰ লগত। সেইটো দৃশ্য দেখি ভূপেন দাই গাই পেলালে, কপাহ কপাহ মেখেলাই, কপাহ কপাহ মেখেলাৰে ঢাকি থোৱা নখেৰে, ধূলিত ছবি আঁকি তাই কি যে সোৱাদ পাই মই আজিও নুবুজো, আজিও নুবুজো। আমি সাধাৰণ মানুহৰ দৃষ্টিত নপৰিলেহেঁতেন ভূপেন দাই ইমান সুন্দৰকৈ কপাহী মেখেলাখনৰ তলত নখকেইটা দেখিছে। কপাহ কপাহ মেখেলাই ঢাকি থোৱা নখেৰে, ধূলিত ছবি আঁকি তাই কি যে সোৱাদ পাই মই আজিও নুবুজো। এইবাৰ ভূপেন দাই আকাশৰ ফালে চালে, নৈখনৰ ফালে চালে। আকাশখন শুকুলা, অকণ অকণ মেঘ অগা দেৱা কৰি আছে, তলত নৈখন বৈ আছে কাজল ৰঙৰ। ভূপেন দাই গালে, কাজল কাজল চাৱনীৰে সজল 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 চাৱনীৰে, কাজল ৰঙৰে নৈখনে, কোমল মেঘক কন্দুৱাই কি যে সোৱাদ পাই। সজল সজল চাৱনীৰে কাজল ৰঙৰে নৈখনে, কপাহ মেঘক কন্দুৱাই, কোমল মেঘক কন্দুৱাই কি যে সোৱাদ পাই মই বুজিও নুবুজো, বুজিও নুবুজো। সেন্দুৰ 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 ফুটিয়ে পাটগাভৰুৰ কপালতে, সলাজ মৰম আঁকি দি কি যে সোৱাদ পাই মই আজিও নুবুজো, আজিও নুবুজো। এই সূক্ষ্ম দৃষ্টিভংগী সৃষ্টিত আমি সকলো দেখোঁ, কিন্তু সৃষ্টিশীল শিল্পীয়ে তাক সূক্ষ্মভাৱে নিৰীক্ষণ কৰে, তাক সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰে আৰু সৃষ্টিশীল নান্দনিক ৰূপেৰে তাৰ ব্যাখ্যা কৰে। ভূপেন হাজৰিকাৰ গীত তাৰ এই প্ৰমাণ। গতিকে শিল্পীসকলৰ মনত এই সৃষ্টিশীলতাৰ কাৰণে সূক্ষ্ম পৰ্যবেক্ষণ ক্ষমতাটো অতিশয় দৰকাৰী বিষয়।